সো হেল্ল' গাইজ আপোনাৰো মোৰ দৰে ৰাতি টোপনি আহোঁতে বহুত দেৰি হয় নেকি? দিনটো আপুনি তামাম কষ্ট কৰে কিন্তু তাৰপিছতো ৰাতি শুৱতে আপোনাৰ 1:30, 2টা, 2:30 বাজি যায়, যাৰ কাৰণে আপুনি বহুত বেছি চিন্তিত, ডক্তৰক দেখাৰ কথা ভাবি আছে। তেতিয়াহ'লে উৎসাহী হ'বাক গেলে সাজু হৈ যাওক, এটা সঁচাকৈ ইণ্টাৰেষ্টিং ভিডিঅ' লাষ্টক গেলি চাই থাকিব। বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্টে এটা বস্তু ৰিচাৰ্চ কৰি লৈছে যে যিবিলাক মানুহ লাগা হালি দিনত তামাম কষ্ট কৰক কিন্তু শুৱতে ৰাতি বহুত দেৰি হয়, সেইবিলাক মানুহ আমাৰ জেনেৰেল মানুহতকৈ বিচনাত পল্লিয়ে হতৰেনি অহা মানুহখিনিতকৈ বহুত বেছি স্মাৰ্ট, বহুত বেছি টেলেণ্টেড, বহুত বেছি ক্ৰিয়েটিভ, লগতে বহুত বেছি বুদ্ধিমান হয়। কাৰণ যিমান ডাঙৰ ডাঙৰ ক্ৰিয়েটিভ চিন্তা, ক্ৰিয়েটিভ প্লেনিং, যিমান ডাঙৰ ডাঙৰ প্লেনিং আছে সেই চব থিংকিংবিলাক আমাৰ ৰাতিহে আহে। দেখা দেখি প্ৰমাণ, আজি কিছুদিন আগতে মই নিজক ফিট কৰিব গ'লে ৰাতিপুৱা 4:30 বজাতে উঠি পেলাই খোজকাঢ়িব আৰু দৌৰিব যোৱা হ'লোঁ, আৰু সেইকেইদিন ৰাতি 10:30 বজাতে মোক টোপনি যি আগুৰি ধৰিলাক, না মই মোৰ নিজৰ ভিডিঅ'ৰ কাৰণে মন দিব পাৰিলোঁ, না নিজৰ কণ্টেণ্টৰ কাৰণে মন দিব পাৰিলোঁ। ল'ৰাবোৰে এটা বিশেষ সময়ত যৌনতাৰ প্ৰতি কিয় আকৰ্ষিত হয় নামৰ মই যিটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো চালি আপোনালোকে গম পাব যি এনি টাইম মোক কেনেকৈ মানে টোপনি আগুৰি ধৰি আছিল। কিন্তু এটা কথা, যদি আপোনাৰ স্বামীৰ হোৱাটছএপত পৰ স্ত্ৰীৰ অৰ্ধনগ্ন ফটো পাই পেলাই যদি ৰাতি টেনশ্যনত আপোনাৰ টোপনি অহা নাই, চাকৰিৰ কাৰণে যদি 4 লাখ টকা দি থৈ দিছে, চাকৰিও নাই, পইচাও নাই, সেইগিলা কাৰণত যদি ৰাতি আপোনাৰ টোপনি নাহে, তেতিয়া কিন্তু আপোনাৰ ক্ৰিয়েটিভ থিংকিং একো নাহে, তেতিয়াহ'লে কেৱল চকুত তলহে কলা পৰিব। কিন্তু তাৰ বাহিৰে যদি নৰ্মেলি যদি আপোনাৰ টোপনি আহোঁতে বহুত বেছি দেৰি হয়, তেতিয়াহ'লে কংগ্ৰেচুলেশ্যন। আজি আপোনালোকে গাইজ নতুন বস্তু এটা গম পালাক। যদি মোৰ এই ভিডিঅ'টো ভাল পালাক, লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ডেফিনেটলি প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকক দিলে মই ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ।